বৰক্ষেত্ৰীত উন্নয়নৰ ফোপোলা স্বৰূপ এটা পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতা। পঞ্চায়ত সচিবৰ মইমতলিত জমৰ যাতনা ভুগিছে পথচাৰীয়ে। নলাৰ বাবে আবণ্টিত ধন কোনে খালে? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ উন্নয়নে ঢুকি পোৱা নাই নলবাৰী জিলাৰ বৰক্ষেত্ৰীক। বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী নাৰায়ণ ডেকা পৰাজিত হোৱাৰ পিছৰে পৰা সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত এক প্ৰকাৰ পিঠি দিছে ৰাজ্য চৰকাৰে। সমষ্টিটোৰ পূৰ্বৰ প্ৰতিনিধি তথা মন্ত্ৰী প্ৰয়াত ডাক্তৰ ভূমিধৰ বৰ্মনে সমষ্টিটোৰ ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিছিল যদিও পৰৱৰ্তী সময়ত মেৰামতিৰ অভাৱত কেইবাটাও পথ জৰাজীৰ্ণ হৈ পৰিছে, যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি বৰ্ণিবাৰী আদৰ্শ গাঁৱৰ মূল পথটোত জমা হোৱা পানী ওলাই যাব নোৱাৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে একাঠু পানী গছকি যাতায়াত কৰিবলগীয়া হৈছে। পথটোৰ মাজত ডাঙৰ ডাঙৰ গাঁত সৃষ্টি হোৱাত জমৰ যাতনা ভুগিছে অঞ্চলটোৰ ৰাইজে। এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয় সমগ্ৰ পথটোত। জানিব পৰা মতে বিধায়ক দিগন্ত বৰ্মনে ৰাইজৰ দাবীত পানী ওলাই যোৱাৰ বাবে পথটোৰ কাষত এটি নলাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু নলাৰ বিপৰীতে ধন আবণ্টন হোৱাৰ পাছতো পঞ্চায়ত সচিবে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে। এই নলাটো এতিয়াও কিয় নিৰ্মাণ কৰা নাই তাৰ বাবে উচিত তদন্ত বিচৰাৰ লগতে অতি শীঘ্ৰে নলাটো নিৰ্মাণ কৰাৰ দাবী জনায় স্থানীয় ৰাইজে। বহুদিন ধৰি এনেকুৱা হৈ আছে, ইয়াতে 5খন LP স্কুল আছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে ছাত্ৰবিলাকে ইয়াতে কেইবাজনো পৰিছে, পৰি পেলাই কি সিহঁতৰ খুন হৈছে, আনকি মেডিকেল পৰ্যন্ত যাব লগা হৈছে। তাৰপিছত আমি এই কথাটো আমাৰ MLA ছাৰক অৱগত কৰিছিলোঁ। অৱগত কৰাত তেখেতৰ পৰা আমি জানিব পাৰিছিলোঁ যে তেখেতে ইতিমধ্যে ইয়াতে নালা তাৰ মানে চেংচন কৰি দিছে, কিন্তু পইচাটো ইতিমধ্যে সোমা বুলি আমি গম পাইছোঁ। কিন্তু আমাৰ ইয়াৰ যিটো পঞ্চায়তৰ ছেক্ৰেটাৰী শৰৎ বৰ্মন, তেখেতে পইচাটো আজিলৈ মুকল কৰি দিয়া নাই। আৰু সেইকাৰণে আজি এই দুৰৱস্থাৰ কাৰণে মানুহবিলাক আলৈ আথনিত কৰিব লগা হৈছে। তেখেতে এতিয়া কিয় কাৰণত দিয়া নাই সেই বিষয়ে মই অৱগত নহয়। গতিকে এই হেৰিটো সোনকালে আমাক উলিয়াই দিলে কামখিনি হ'লে আমি আমাৰ এই মানুহখিনি বৃহৎ তাৰমানে উপকাৰ কৰা হ'ব। এই কথাটো জনোৱা নাই, খালি কি আমি MLA ছাৰক একদিন কৈছিলোঁ যে ছাৰ কামটো সোনকালে হ'লে ভাল আছিল, কাৰণ তাত বহুত ঘটনা ঘটি আছে। স্কুলৰ ল'ৰা ছোৱালীবিলাক পঢ়ি থাকে, গাড়ী মটৰবিলাক এক্সিডেণ্ট হৈ থাকে। গতিকে তেখেতে কৈছে ইতিমধ্যে মইতো দিছোঁৱে, কিন্তু তেখেতে চেংচন কৰি দিব লাগে, পইচাটো মুকল কৰি দিলে কামখিনি হয়। জেগাটো হ'ল আমাৰ এই আদৰ্শ গাঁও বৰ্ণিবাৰী বজাৰ আৰু গাঁও। এই অৱস্থা, এনেকুৱা অৱস্থা আৰু আছে, আমাৰ ভিতৰতো আছে, কিন্তু এই আদৰ্শ গাঁও বুলি নামটোহে হৈছে, কিন্তু কামত একো হোৱা নাই। যাতে আমাক এই কামখিনি অতি সোনকালে কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। পঞ্চায়তৰ ছেক্ৰেটাৰী শৰৎ বৰ্মনক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি কামনা কৰিম। বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ বৰ্ণিবাৰী আদৰ্শ গাঁৱৰ এই সমস্যা কেতিয়া সমাধান কৰিব তাক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। মন কৰিবলগীয়া যে সমষ্টিটোৰ বিভিন্ন পঞ্চায়তত উন্নয়নৰ নামত আবণ্টিত ধনৰ হৰলুকি হোৱা বুলি অভিযোগ উঠি আহিছে। পঞ্চায়ত সচিব আৰু উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি কিদৰে ৰাইজৰ উন্নয়নৰ বাবে অহা ধন হৰলুকি কৰি আহিছে সেই সন্দৰ্ভতো বহু তথ্য পোহৰলৈ আহিছে। বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট MV লাইভ।